guys, welcome to our YouTube channel exams. ইয়াতে আমি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে কোৱেশ্চন আনসাৰ ডিসকাস কৰো। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিলো। তো বেছি দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। ঠিক আছে, ফাৰ্ষ্ট কোৱেশ্চনটো হ'ল হেক্টৰস ইজ এ ইউনিট অফ মেজাৰমেন্ট অফ হেক্টৰটো কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়? এৰিয়াৰ কাৰণে ব্যৱহাৰ কৰা হয়। এৰিয়াৰ জোখাৰ কাৰণে হেক্টৰ ব্যৱহাৰ কৰা হয়। ঠিক আছে, নেক্সট কোৱেশ্চনটো হ'ল এক্স-ৰে ওয়ার ডিসকভার্ড বাই এক্স-রে কোনে ডিসকভার কৰিছে? ৰয়টিজেনে ব্যৱহাৰ কৰি এক্স-ৰে ডিসকভাৰ কৰিছিল। ডিসকভাৰ আৰু ইনভেন্টৰৰ মাজত ডিফাৰেন্স আছে। ডিসকভাৰ মানে হৈছে আৱিষ্কাৰ, কিবা এটা বস্তু আগৰ পৰা আছে তেতিয়া সেইটো বস্তু নতুনকৈ আৰু আৱিষ্কাৰ কৰাটোক সেইটো ডিসকভাৰ বুলি কোৱা হয়। ইনভেন্ট মানে নথকা বস্তু এটা আৱিষ্কাৰ কৰাটোক ইনভেন্ট বুলি কোৱা হয়। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য সোর্স অফ ইলেক্ট্রিক এনার্জি ইন এন আর্টিফিশিয়াল স্যাটেলাইট? আর্টিফিশিয়াল স্যাটেলাইটৰ কাৰণে ইলেক্ট্ৰিকেল এনাৰ্জিৰ সোর্সটো কি? মুখ্য হেৰিটো কি? সোলাৰ সেল। সোলাৰৰ পৰা পোৱা যায়, সৌৰ শক্তিৰ পৰা। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল এ লাইট ইয়াৰ ইজ এ ইউনিট অফ লাইট ইয়াৰ ইউনিটটো কিহৰ? ডিষ্টেন্সৰ ইউনিট লাইট ইয়াৰ। লাইট ইয়াৰৰ ইউনিট ডিষ্টেন্স, দূৰত্ব। Electricity produced from falling water is called electricity produced falling water পৰা produce কৰা কি বুলি কোৱা হয়? হাইড্ৰোইলেক্ট্ৰিচিটি বুলি কোৱা হয়। ঠিক আছে, নেক্সট কোৱেশ্যনটো the instrument used to obtain a magnified view small object সৰু অবজেক্ট মানে সৰু বস্তু চাবলৈ বাবে কোনটো ব্যৱহাৰ কৰা হয়? আপোনালোকে জানে এইটো মাইক্ৰোস্কোপ ব্যৱহাৰ কৰা হয়। সৰু বস্তু চাব, সূক্ষ্ম জীৱ চাব গেলে মাইক্ৰোস্কোপ ব্যৱহাৰ কৰা হয়। ঠিক আছে, নেক্সট কুৱেশ্যন অফ নিউটনছ ফাৰ্ষ্ট ল ইজ দ্য ল অফ নিউটনৰ প্ৰথম সূত্ৰটো কি আছিল? ইন ল অফ ইনাৰ্চিয়া। ঠিক আছে, ইনাৰ্চিয়া জড়ত্ব হৈছে নিউটনৰ ফাৰ্ষ্ট ল। নেক্সট হৈছে ইলেক্ট্ৰিক ফিউজ ওয়্যাৰ ইজ মেড অফ এলয়জ বিকজ এলয়জ ইলেক্ট্ৰিক ওয়্যাৰত এলয়জ বিলাক কি হয়? লো মেল্টিং পইণ্ট, গলনাংক কম থাকে, তেওঁলোকৰ তাহাঁতৰ গলনাংক কম থাকে, লো মেল্টিং পইণ্ট। নেক্সট কুৱেশ্যনটো হ'ল টু কনভাৰ্ট হিজ ভিজন এ পাৰ্চন ছাফাৰিং ফ্ৰম শ্বৰ্ট স্লাইডনেছ উইল হেভ ইউজ শ্বৰ্ট স্লাইডনেছৰ কাৰণে কোনটো ইউজ কৰা হয়? তো আপোনাৰ কনকেভ লেন্স ব্যৱহাৰ কৰা হয়। কনকেভ আৰু কনভেক্স মানে হৈছে আপোনাৰ উত্তল দাপোন। আপোনালোকে শুনিছে, কনভেক্স মানে হৈছে উত্তল দাপোন, আৰু কনকেভ মানে হৈছে অৱতল। কনকেভ মানে হৈছে উত্তল আৰু কনকেভ মানে অৱতল, কনভেক্স মানে উত্তল। তো এইটোৰ এনসাৰ হ'ব কনকেভ এইটো ৰিয়েল এনসাৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটো হু ইনভেন্টেড টেলিগ্ৰাফ কোনে ইনভেন্টেড মানে আৱিষ্কাৰ কৰিছিল? স্যামুৱেল মৰ্ছে আৱিষ্কাৰ কৰিছিল। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত লিখিব ভিডিঅ'টো কেনেকুৱা লাগিছে। ঠিক আছে, ধন্যবাদ।